হেল্ল' এভৰিৱান, আমাৰ গৰম বন্ধ চলি আছে, হ'লেও কলেজলৈ যাব লাগিব। এটা কামৰ কাৰণে মাতিছে, সেইবাবে তাড়াতাড়ি ওলাই ল'লোঁ ৰাতিপুৱাই। আৰু ইমান গৰম, বাহিৰততো চাবই নোৱাৰি, কেনেকুৱা ৰ'দ দিছে। উফ, মোক দাদাই নিবলৈ আহিছিলে, সিও লগতে ওলালে। আৰু ৰাস্তাটো ইমান ট্ৰেফিক পালোঁ ন, গৰমত অৱস্থা নাইকিয়া। আৰু এইফালে ইউনিভাৰ্চিটি একদম খালী, হ'লেও কিন্তু লগৰ কেইজনীমানক লগ পালোঁ, সিহঁতো আহিছে। হাই, আকাশে ডাইৰেক্ট। আৰু এয়া নিকিতা, তাইকতো সকলোৱে চিনিয়ে পায়, যোনে যোনে মোৰ ভিডিঅ' চাই, প্ৰায় উঠিয়ে থাকে ভিডিঅ'ত। আৰু আজি আমি একচুৱেলি এইচএছৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড নিবলৈ আহিছিলোঁ। আৰু ষ্টুডেণ্টছখিনিক ৰোল নম্বৰ ৱাইজকৈ মাতিছে ভাগ ভাগ কৰি। আৰু এয়া আমাৰ সকলোৰে মৰমৰ পাৰ্ভিজ দা, তেওঁ বহুত কষ্ট কৰি আছে আৰু স্পেচিয়েলি মোক বহুত উৎসাহ দিয়ে ভিডিঅ' বনাবলৈ। নিকিতাৰ লগতে অলপ কথা চথা পাতিলোঁ, তাইও গ'ল, তাইৰ কোচিং আছে, বাহিৰে বাহিৰে আহিছিল। আৰু ময়ো দাদাক অলপ ইউনিভাৰ্চিটিখন ফুৰালোঁ। কিন্তু কি হ'ব, মানুহ একেবাৰেই নাই, একদম খালী। যিহেতু সকলোৰে ছামাৰ ভেকেশ্যন চলি আছে, আমাৰ ছেকেণ্ড ইয়াৰৰহে 2-এটা ষ্টুডেণ্টছ আহিছে ৰেজিষ্ট্ৰেশ্যন কাৰ্ড নিবলৈ। গৰমটো বহুত বেছি দিছে গাইজ, সেইবাবে ঠাণ্ডা ঠাণ্ডা কিবা এটা খাবলৈ কেণ্টিন আহি গ'লোঁ। আৰু আমি দুটাই ক'ল্ড ড্ৰিংকছ দুটা ল'লোঁ, সেয়ে খালোঁ। তাৰে পিছত কলেজৰ পৰা ওলাই দিলোঁ, কিন্তু তাৰ কলেজলৈ আকৌ যাব লগা এটা কাম ওলাল ITI লৈ। সি যিহেতু ITIত পঢ়ে, বাৰু মই ITI লৈ আহি পোৱা নাই, আজি প্ৰথম আহিলোঁ তাৰ লগতে। আৰু খুব ভাল লাগিলে, বাহিৰখন খুব ধুনীয়া। আৰু যিহেতু বহুত ৰ'দ দি আছে ন, সেইবাবে আকাশখনো ধুনীয়া হৈ আছে। উভতাৰ সময়ত সেই একে ৰাতিপুৱাৰ দৰে ইমান ট্ৰেফিক, কি জানো হৈছে আজি। আৰু গৰমত স্পেচিয়েলি মোৰ এই হেলমেটডাল পিন্ধি বহুত বেয়া লাগে গাইজ। সেনেকৈ ৰ'দত আহি পালোঁ আৰু কিবাকৈ। বাই।